অসম সন্তান বৰ্ণিলৰ স্বৰ্ণজয়। এছিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত সোণৰ পদকেৰে জিলিকিল অসম সন্তান বৰ্ণিল আকাশ চাংমাই। চীনত অনুষ্ঠিত 15 বছৰ অনুৰ্ধ জুনিয়ৰ এছিয়ান বেডমিণ্টন প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় টিয়কৰ যুৱ খেলুৱৈ বৰ্ণিল আকাশ চাংমায়ে। দেওবাৰে যুৱ খেলুৱৈ চাংমাই টিয়কৰ কাকজাং নৰাগাঁওস্থিত নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। কাকজান আৰন্ধৰা তিনিআলিৰ পৰা আৰন্ধৰা নৰা কেন্দ্ৰীয় যুৱ সমাজ আৰু কাকজানবাসীয়ে গায়ন বায়ন বিহু ঝুমুৰিৰে আদৰণি জনায় স্বৰ্ণজয় খেলুৱৈ চাংমাইক। টিয়কৰ বহুসংখ্যক দল সংগঠন উপস্থিত থাকি যুৱ খেলুৱৈগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অনাগত দিনতো খেলুৱৈগৰাকীয়ে যাতে দেশৰ নাম জিলিকাই সকলোকে গৌৰৱান্বিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে ৰাইজে। ইপিনে স্বগৃহত উপস্থিত হৈ যুৱ খেলুৱৈগৰাকীয়ে কয়, মোৰ লক্ষ্য অলিম্পিক, যাতে অলিম্পিক সোণৰ পদক অৰ্জন কৰিব পাৰোঁ সেই লক্ষ্যৰে আগুৱাম মই। আনহাতে অনুশীলন কৰিবলৈ উপযুক্ত খেলপথাৰ প্ৰতিখন জিলা তথা অঞ্চলত স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় যুৱ খেলুৱৈ চাংমাইয়ে।